লাগি থাকিলে মাগি নাখায় এইটো হৈছে আমাৰ অসমীয়া ভাষাৰ এটি ফকৰা যোজনা এইটো ভাৱ সম্প্ৰসাৰণ লিখিবলৈ তোমালোকৰ নিশ্চয় আহে গতিকে আহাচোন আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি এই ভাৱ সম্প্ৰসাৰণটো আগবঢ়াওঁ প্ৰথমতে তোমালোকে লিখিবা আলস্য কথাভাষী অসমীয়া ভাষাত সততে ব্যৱহৃত এফাকি প্ৰবাদ বাক্যশাৰীয়ে অধ্যৱসায়ৰ সুফলৰ কথা প্ৰকাশ কৰিছে কোনো কামত সফলতা লাভ কৰিবলৈ হ'লে কামটোত একান্তপতীয়াভাৱে লাগিব লাগে সফলতা লাভৰ বাবে বাৰে বাৰে চেষ্টা কৰিব লাগে এনেদৰে একেৰাহে কামটোত লাগি থাকিলে কামটো কৰোঁতে হোৱা বিভিন্ন অভিজ্ঞতা আমাৰ মনত ৰৈ যায় অভিজ্ঞতা লাভেই কৰ্মসাধনৰ অমূল্য শিক্ষা এবাৰ সফল নহ'লেও পুনৰ একে লক্ষ্যৰে কাম কৰি যোৱাকে অধ্যাৱসায় বোলে অধ্যাৱসায়ৰ ফলত মানুহে সকলো ক্ষেত্ৰতে পাৰ্গত হৈ উঠে নিৰ্দিষ্ট এটা কাম সফল নহ'লেও তেওঁ কৰ্মসাধনত পটু হৈ পৰে সেয়েহে অধ্যাৱসায়ীজনে কেতিয়াও নিষ্কৰ্মা হৈ টকা পইচাৰ অভাৱত ভুগিবলগীয়া নহয় জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমলখিনি তেওঁ অনায়াসে অৰ্জন কৰি সুখৰ জীৱন যাপন কৰিব পাৰে ইয়াৰ দ্বাৰা বুজাইছে যে আমি সদায় কিবা এটা কাম বা কিবা এটা সুফল পাবলৈ হ'লে আমি চেষ্টা কৰিব লাগিব কিবা এটা কাম বাৰে বাৰে সেইটোত লাগি থাকিব লাগিব আমি নোৱাৰোঁ বুলি যদি বহি থাকোঁ সেই আমাৰ সেইটোৰ পৰা কোনো লাভ নহয় বা আমি তাৰ পৰা একো সুফল লাভ কৰিব নোৱাৰোঁ যিমান আমি কৰিম সিমানে আমি তাৰ পৰা অভিজ্ঞতা লাভ কৰিম শিক্ষা লাভ কৰিম আৰু সেইটোৱে কৈছে যে যদি আমি কোনো এটা কাম লাগি থাকোঁ তাৰ পৰা আমি সুফল নিশ্চয় পাম অৰ্থাৎ ইয়াৰ দ্বাৰা বুজিব পাৰিম যদি আমি লাগি থাকোঁ তেন্তে যিজন কামে বিভিন্ন ধৰণৰ কামত লাগি থাকে কাম কৰিবলৈ চেষ্টা কৰে কামত আগ্ৰহ আছে ইচ্ছা আছে তেওঁ কেতিয়াও ভোকত থাকিবলগীয়া নহয় বুজি পাইছা গতিকে সেইটোৱে কৈছে যদি এজন অধ্যাৱসায় অৰ্থাৎ তেওঁ একদম এজন লোক আছে ধৰা এনি টাইম কৰ্ম কৰে নিষ্কৰ্মা হৈ বহি নাথাকে তেওঁ কেতিয়াও কি টকা পইচাৰ অভাৱত ঠিক আছে ভোকে থাকিবলগীয়া নহয় গতিকে ইয়াৰ দ্বাৰা আমি এইটোৱে বুজোঁ যে আমি কি সদায় কোনো এটা কাম নোৱাৰিলে সেই কামটোত কৰিবলৈ চেষ্টা কৰিব লাগে আমি নোৱাৰা বুলি পেলাই থ'ব নালাগে আমি নোৱাৰা কামটো বাৰে বাৰে চেষ্টা কৰিব লাগে যাতে আমি সেই কামটো কৰিবলৈ সফল হৈ উঠোঁ গতিকে ইয়াৰ দ্বাৰা এইটোৱে বুজোৱা হৈছিলে ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰি দিবা আৰু ভিডিঅ'টি তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে লগতে পোনপ্ৰথমবাৰৰ বাবে যদি কোনোবা মোৰ চেনেললৈ আহিছা নমস্কাৰ মই জাভেদ আৰু এই আমাৰ চেনেল হৈছে জ্ঞানম একাডেমি ইয়াৰ পৰা তোমালোকে তোমালোকৰ শিক্ষা বিষয়ক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে কাষতে যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিবা যাতে আমাৰ চেনেলৰ পৰা যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পাই থাকা ধন্যবাদ